ইয়াতকে গ্ৰীণ ছিগনেল নালাগে আৰু নহ'লে য়েল্লো হৈ চব বৰবাদ হৈ যাব কি হ'ল উঠি দিলি যে হেলমেট ক'ত তোৰ ক'ত হেলমেট মোৰ হেলমেটৰ পইচা মই দিম তোৰ ৰাতিপুৱা ৰাতিপুৱা পুলিচে নাপায় পালে ফাইন মই দিম বল কেলে ৰখালি মই তোক সোধাই নাই নহয় তই ক'ত যাবি এইবাৰ আমাৰ স্কুলৰ ওচৰলৈকে বল 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 স্পীডত বল ৰখালি কিয় গাড়ীখন বেয়া কথাটো ক'বলৈকে ৰখালো কথাটো ক'বলৈকে ৰখাব লাগে নেকি বল বেগেতে বল পইচাই নাই কিবা এটা কৰিব লাগিব আকৌ কি হ'ল তেল এদাই হ'ল দে 50 টকা এই ডিপুৰ ওচৰতহে তোৰ তেল শেষ হ'ব ডিপুটোৰ ওচৰত তেল শেষ হৈ গ'ল সেইটো কাৰণে তই হাৰিলি নহ'লে তই খেলিবই লাগিলে দে 50 টকা দিম বল 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 আকৌ কেলে ৰখালি মাত কথা শুনা নাই থাকিয়ে আহিলি নেকি তই যা মই নাযাওঁ তই বহুত কামোৰ দিছ মই খোজকাঢ়ি যাম তই যা মই নাযাওঁ যা তই বেয়া পালিনে মই আকৌ ৰূপকতাত তোৰ পৰা শিখৰ এটা খাম বুলিয়ে ভাবিছিলোঁ তই মোৰ মূৰটোকে খা ল খা নালাগে নালাগে খোজকাঢ়ি যাব নালাগে তই চলা খোজকাঢ়ি যাব নালাগে তই চলাব আহা বহ আহা বহা কিয় কপিছা গা বেয়া নেকি তোমাৰ নহয় ভালেই জীৱনত ফাৰ্ষ্ট টাইম যে মানে তোমালোকৰ ঘৰলৈ এনেকৈ অহাটো ফাৰ্ষ্ট টাইম যে তুমি অকমান বহাচোন মই পানী লৈ আহিছো আজি মোৰ কি হ'ল যেতিয়া পাৰফৰ্মেন্স দিব লাগে তেতিয়াই কপনি আৰু নাৰ্ভৰ প্ৰব্লেম দিছে এনেই আকৌ আইফাইল টাৱাৰ গোটেইটো এইটো গতি দেখিলে মোৰ জীৱনত দুৰ্গতি আজিৰ পৰাই নামিব কিবা এটা বুদ্ধি কৰি ফাৰ্মেচীৰ পৰা আহিবই লাগিব তুমি ফাৰ্মাসীৰ পৰা আহি দিবাচোন মজা এইটো চান্স এৰিবই নোৱাৰি মই গৈ আহোঁ ৰবা কিন্তু মোৰ পইচা নাই নহয় হ'ব ময়ে লৈ আহিম কিন্তু আনিবা কি কি আনিম তুমিয়ে কোৱা
ষ্ট্ৰবেৰী নে চকলেট ফ্লেভাৰ সেইবোৰ কি সেইবোৰ একো নালাগে মোলৈ ষ্টিফি এটা আনিলেই হ'ব